Wake me up with a bright smile on now. Put me in the dark, so won't get lost now. To the moonlight, eyes you are real right now. You look into my eyes and fell love in Hello everyone, Swapnamra YouTube channel অন্য এটা ভিডিও লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলোৰে ভাল আৰু মোৰো ভালেই বাৰু। আজি ভাবিছো ৰাতিপুৱাৰ পৰা ভিডিওটো ষ্টাৰ্ট কৰি দিও। আজি ভাবিলো যে কিবা এটা স্পেশাল বুলি কি আৰু মানে কিবা এটা ৰেচিপি আগবঢ়াম বুলি ভাবিছো আপোনালোকৰ মাজলৈ। দিনটো কি কৰো হেয়াও দেখাম। বলক তেনেহলে গুটিয়া যাওঁ পাকঘৰলৈ আৰু আপোনালোকক দেখাই থাকিম মইনো কি কৰো। বলক তেনেহলে গৈ আছো। লাইট অফ। আজি মই বনাবলৈ লৈছোঁ ৰৌ মাছৰ কালিয়া। এইটো ৰেচিপি সকলোৱে বেলেগ বেলেগ ধৰণেৰে বনায়। মই এনেদৰেই বনালোঁ সহজকৈ। ঘৰতে যিহেতু খাম, পিছত আপোনালোকক ভালদৰে বনাই দেখাম কেতিয়াবা। ৰেচিপিটোৰ বাবে মই দুটামান বিলাহী পেষ্ট বনাই লৈছোঁ আৰু লৈছোঁ কটা পিঁয়াজ আৰু লৈছোঁ দুটা জলকীয়া আৰু তেজপাত। এতিয়া এখন কেৰাহী গৰম কৰি তাতে কাটি থোৱা পিঁয়াজখিনি এড কৰি দিছোঁ। ইয়াতে দি দিছোঁ পাঁচফোৰণ। হালধি আৰু নিমখো মই তেলতে আন্দাজমতে দি দিছোঁ আৰু পেষ্ট বনাই থোৱা বিলাহীখিনি ইয়াতে এড কৰি দিছোঁ। ইয়াতে মই আদা নহৰু আৰু জলকীয়াও দি থৈছিলোঁ। এতিয়া কালাৰ নহালৈকে 1 পৰা 2 মিনিট সময় এনেদৰে ঢাকি মই এইখিনি ভাজি থাকিম। অলৰেডি কালাৰ আহিছে। এতিয়া ফ্ৰাই কৰি ৰখা মাছখিনি এপিচ এপিচকৈ ইয়াতে এড কৰি দিছোঁ। ইয়াতে ভালকৈ উতল আহিবৰ বাবে অলপ পানী দি দিছিলোঁ। এতিয়া মই 2-3টামান উতল অহাৰ পিছতে এইখিনি নমাই দিম। অলৰেডি হৈ গৈছে। এয়া মোৰ ৰৌ মাছৰ কালিয়া ৰেডি হৈ গৈছে। অতি কম সময়তে এটা চিম্পল ৰেচিপি আজি আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। মই আচলতে বহুত চিম্পল ৰেচিপিয়ে আপোনালোকৰ মাজলৈ আগবঢ়াই আহিছোঁ। আপোনালোকে ভাল পায়নে নাজানো। মোৰ কিন্তু এনেকৈ মানে কম সময়তে বনোৱা ৰেচিপিবিলাকেই মই বেছি দিবলৈ ভাল পাওঁ আৰু চেষ্টা কৰিম যাতে পিছত আৰু ভাল ভাল ৰেচিপি আপোনালোকক শ্বেয়াৰ কৰিব পাৰোঁ। ঠিক আছে তেন্তে মই এতিয়া ভাত খাই লওঁ। ভাত পানী খাই উঠি ভাবিছিলোঁ ভিডিঅ' বনাম বুলি, কিন্তু বনোৱা নহ'লে। মোৰ বহুত বেছি টোপনি। ভাত খাই উঠি মই মানে পূৰা অভ্যাস হৈ গ'ল মোৰ ভাত খাই উঠি হোৱাটো। সেইটো ভাল অভ্যাস নহয় বাৰু, সকলোৱে কয়। তথাপিতো ইমান টোপনি ধৰে, গৰম দিনকেইটাত বেছিয়ে টোপনি ধৰে। আৰু এতিয়া এয়া কি খাবলৈ লৈছোঁ চবৰে ফেভৰেট হয় চাগে ন? ঘৰৰ লিচু। বেছি লগা নাই, 15-30টামান পৰি গ'ল। 15-30টামানেই লাগিছিলে। সেয়ে ভাবিলোঁ খাই লওঁ। বতৰৰ ফল বতৰত খালে এনেও ভালেই। আৰু ভাবিছোঁ আজি ভিডিঅ'টো ইমানতে সামৰিম বাৰু, নহ'লে বহুত বেছি দীঘল হৈ যাব। যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া সকলোখিনি ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পোৱাত সহায় হয়। ভিডিঅ'টো শেষৰ হোৱালৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। পুনৰ লগ পাইছোঁ মই অন্য এটা ভিডিঅ'ৰ সৈতে। আজিলৈ ইমানেই। বাই।